সকলোকে শীতৰ শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। লাইভটো হৈ আছেনে বাৰু? যদি কোনোবাই চাই আছে এটা কমেণ্ট হ'লেও যদি এবাৰ লাইক এটা কৰি দিলেও গম পাই যাম লাইভটো হোৱা বুলি। হৈছেনে নাই বাৰু? অকণমান ৱেইট কৰি লওঁ আৰু ন, যিহেতু আমাৰ বন্ধু বান্ধৱীসকলৰ লগত কথা পাতিম বুলি লাইভ আহিছোঁ, তো তেওঁলোকৰ বাবে অকণমান হয়তো সকলোৱে ব্যস্ত থাকিব পাৰে। যি নহওক লাইভ আহিছোঁ আজি। মোৰ মৰমৰ ভাইটি সুজিতে কৈছিলে লাইভ অহাৰ কথা, অসমীয়া নৱপ্ৰজন্ম বুলি খুব ধুনীয়া পেজটোৰ পৰা। অকণমান ৱেইট কৰিছোঁ, আমাৰ ভিউৱাৰ্ছ অকণমান বাঢ়িলে ভাল লাগিব কথা পাতি। তাৰ আগতে ক'বলৈ লৈছোঁ লাইভ অহাৰ কথা আছিলে 5টা বজাত, কিন্তু অকণমান মোৰ দেৰি হৈ গ'ল, অকণমান ব্যস্ত আছিলোঁ। সেয়েহে মই প্ৰথমতে সকলোলৈ ক্ষমা বিচাৰিছোঁ আপোনালোকৰ বহুমূলীয়া আধা ঘণ্টা টাইম ৱেষ্ট কৰাৰ বাবে। যি নহওক আহিছোঁ লাইভত সকলোৰে লগত কথা পাতিম বুলি। বহুত দিনৰ মূৰত লাইভ আহিছোঁ আজি, আৰু লাইভ অহা বিশেষ কাৰণ এটা আছে, অকণমান লাহেকৈ জনাম। তাৰ আগত অকণমান ভিউৱাৰ্ছ বাঢ়িবৰ কাৰণে বেলেগ কথা পাতি আছোঁ। কি হ'ল বাৰু, আমাৰ ফেচবুক ফ্ৰেণ্ডছসকল খুব ব্যস্ত নেকি? এতিয়াহে গম পাইছোঁ দেই। জুবিন পাগল ত্ৰিদীপ নিউ ইজ ৱাটছিং। হাই ত্ৰিদীপ। গুড ইভিনিং ত্ৰিদীপ। অকণমান কথা পাতি ভাল লাগিব। আমাৰ ফ্ৰেণ্ডছ আহিলে লাইভত। নাছিৰুদ্দিন আহমেদ, তোমাৰ পৰিচয় দিয়া। হয়, নমস্কাৰ। মোৰ নাম কিমি বৈশ্য। মই আজি অসমীয়া নৱপ্ৰজন্মৰ পেজটোৰ পৰা দ্বিতীয়বাৰৰ বাবে লাইভ আহিছোঁ। মই নলবাৰীৰ পৰা কৈ আছোঁ। জুবিন পাগল ত্ৰিদীপ নিউ চিনি পাইছানে বা? হয়, চিনি পাইছোঁ ত্ৰিদীপ। ভালনে তোমাৰ? সকলোৱে চাগে শীতৰ মজা লৈ আছে। খুব ধুনীয়া শীতৰ পৰিৱেশ। সুৰজ শৰ্মা, হাই, হেল্ল' সুৰজ। সন্ধিয়াৰ চাহকাপ খালেনে বাৰু সকলোৱে? মই অকণমান লাইভ আহোঁতে দেৰি হ'ল, অকণমান ব্যস্ত আছিলোঁ বাবে। তো হয়তো আমাৰ ফ্ৰেণ্ডছবোৰেও অকণমান বিজি আছে। জুবিন পাগল ত্ৰিদীপ নিউ, আছোঁ ভালে বা। তোমাৰ কেনেকুৱা? মোৰ ভাল ত্ৰিদীপ। কেনেকুৱা তোমালোকৰ ফালে ঠাণ্ডা কেনেকুৱা পৰিছে? ঠিক আছে, ক'বলৈ লৈছোঁ অসমীয়া নৱপ্ৰজন্ম পেজটোৰ সুজিতে মোক ইনভাইট কৰাৰ বাবে তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ধুনীয়া, খুব সুন্দৰ
আমাৰ নৱপ্ৰজন্মৰ বাবে এটি খুব ধুনীয়া পেজ, যিটো পেজত সকলো ধৰণৰ আপডেটবোৰ পোৱা যায়। আশা কৰিছোঁ সকলোৱে পেজটি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পেজটিৰ সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ। ত্ৰিদীপ, বিৰাট ঠাণ্ডা পৰিছে বা, তাতো এক্সাম ষ্টাৰ্ট হৈছে আজিৰ পৰা। তোমালোকৰ এক্সাম চলি আছে ন? দিয়া ভালকৈ এক্সাম দিয়া আৰু ভাল কৰিব লাগিব ন। যিহেতু গীত গাই ভাল পাওঁ আৰু সুজিতেও সেইকাৰণে মোক লাইভ অহাৰ কথা কৈছিলে। অকণমান গীতকে গাব বিচাৰিছোঁ। সকলোৱে যদি চাই আছে সুন্দৰকৈ কমেণ্ট কৰিলে ভাল লাগিব। ভিউৱাৰ্ছ কমি আছে, সেয়েহে কথা পাতি অকণমান কি কথা পাতোঁ কি নাপাতোঁ এনেকুৱা হৈছে মানে। যি নহওক, আহিব বুলি আশা ৰাখিছোঁ। আমাৰ ভিউৱাৰ্ছ বাঢ়িব লাহে লাহে, হয়তো সকলোৱে বিজি আছে এইটো টাইমত। জুবিন পাগল ত্ৰিদীপ নেম বা ফাৰ্ষ্ট ছং মোৰে ৰাধাৰ পৰা ষ্টাৰ্ট কৰা। হয় ত্ৰিদীপ, গাম, মোৰ নিজৰ গীতটি গাম। তাৰ আগত মোৰ খুব ভাল লগা গীত এটি গাবলৈ লৈছোঁ আজি, হিন্দী গীত। अजीब दास्तां है ये, कहाँ शुरू कहाँ खत्म, ये मंजिलें है कौन सी, ना वो समझ सके न हम। अजीब दास्तां है ये, कहाँ शुरू कहाँ खत्म, ये मंजिलें है कौन सी, ना वो समझ सके न हम। ये रोशनी के साथ क्यों धुआं उठा सिरागों से, ये रोशनी के साथ क्यों धुआं उठा सिरागों से, ये ख्वाब देखती हूँ मैं कि सब परी हूँ ख्वाब से। अजीब दास्तां है ये, कहाँ शुरू कहाँ खत्म, ये मंजिलें है कौन सी, ना वो समझ सके न हम। अजीब दास्तां है ये। ত্ৰিদীপৰ ৰিকুৱেষ্টটো ৰাখিম, গাম। তাৰ আগত ত্ৰিদীপক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা কিছুদিন আগত খুব ধুনীয়া গীত এটি, মোৰে ৰাধা শীৰ্ষক গীতটি জুবিন দাই খুব ধুনীয়াকৈ গাইছিলে, লগতে ময়ো গাইছিলোঁ। সকলোৱে খুব মৰমেৰে আঁকোৱালি লৈছে গীতটি, সেইটো কাৰণে ভাল লাগিছে। আৰু স্পেচিয়েলি ত্ৰিদীপে ৰিকুৱেষ্ট কৰিছে গীতটি। হয়, শুনাম, নিশ্চয় শুনাম ৰাধা। আৰু যিসকল অডিয়েঞ্চে শুনা নাই গীতটি, ইউটিউবত মোৰে ৰাধা বুলি চাৰ্চ কৰি দিলে পাই যাব। সকলোৱে শুনিব নিশ্চয়, আৰু সকলোৰে পৰা বহুমূলীয়া কমেণ্টছ, কেনেকুৱা পালে, কি ভাল হৈছে কি বেয়া হৈছে, সকলোবোৰ জানিব পাম বুলি আশা ৰাখিছোঁ। জুবিন পাগল ত্ৰিদীপ নেম, নাইচ ভইচ বা, থেংক ইউ ত্ৰিদীপ। তাৰপাছত ভিউৱাৰ্ছ একেবাৰে কমি আছে, যি নহওক বেছি সময় নলওঁ আপোনালোকৰ লগত। এটি বিশেষ কাৰণত আজি লাইভ আহিছিলোঁ। সকলোৱে সুধি আছিলে যে নতুন পৰিকল্পনা, নতুন বছৰ, তো নতুন পৰিকল্পনাৰ বিষয়ে জনাবলৈ আপোনালোকৰ মাজত আজি লাইভ আহিছোঁ আৰু জনাম। দীক্ষানাথ ইজ ৱাটছিং, হেল্ল' দীক্ষা।
আকৌ এটি খুব ধুনীয়া গীত মনত আহিছে, তাকে অকণমান গাবলৈ চেষ্টা কৰিছোঁ। অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, তোমাৰ কথাকে আছে কৈ। ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াম বুলি, বৰশী বৰশী মোৰ জীৱনৰ তিয়ালা যে পথৰ ধূলি, নেজানো কিয় যে তুমি আঁতৰি গলা, বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, তোমাৰ কথাকে আছে কৈ। দিখা নাথ, অ মোৰে ৰাধা গীতটো গোৱা কলিজা। থেংক ইউ দিখা, খুব ধুনীয়াকৈ তোমালোকে গীতটি আঁকোৱালি লৈছা, তাৰ বাবে ভাল লাগিছে। গাবলৈ লৈছোঁ নিজৰ গীতটি, আৰু গীতটোৰ বিষয়ে আকৌ এবাৰ জনাইছোঁ। অ মোৰে ৰাধা খুব ধুনীয়াকৈ ময়ূৰ প্ৰডাকশ্যনৰ পৰা প্ৰেজেণ্ট কৰা হৈছিলে গীতটি, আৰু গীতটিত খুব ধুনীয়াকৈ কণ্ঠদান কৰিছে সকলোৰে মৰমৰ জনপ্ৰিয় জুবিন দাই, আৰু লগতে মই, আৰু লগতে মিউজিকেৰে খুব ধুনীয়াকৈ সজাইছে সকলোৰে মৰমৰ দীপকেশ বৰগোহাঁই, আৰু লিৰিক্স লিখিছে মোৰ ভাইটি ৰাফুলে, আৰু টিউন কৰিছে মোৰ দাদা ময়ূৰ আহমেদে। তো গাবলৈ লৈছোঁ অকণমান, সকলোৱে শুনি চাওক কেনেকুৱা পায়। অ মোৰে ৰাধা, অ মোৰে কান্হা, তুমি মোৰে ৰাধা, মই হ'ম তোমাৰ কান্হা, ৰচিম আমি দুয়ো মিলি বৃন্দাবনতে ৰাসলীলা, ৰচিম আমি দুয়ো মিলি বৃন্দাবনতে ৰাসলীলা। গীতটিত খুব ধুনীয়াকৈ ৰাসলীলাৰ কথা বৰ্ণনা কৰা হৈছে, আৰু সেয়েহে গীতটি আপোনালোকৰ মাজলৈ বুলি উলিয়াই দিয়া হৈছিলে যোৱা 23 তাৰিখে ৰাস পূৰ্ণিমাৰ দিনাখন, আৰু খুব সোনকালে আপোনালোকে গীতটিৰ ভিডিঅ' চাবলৈ পাব, আৰু আমাৰ কাম চলি আছে। মাঘ বিহুৰ আগত গীতটিৰ ভিডিঅ'টো ৰিলিজ হ'ব। খুব ধুনীয়াকৈ অমৃতা বাই কাম কৰিছে, অমৃতা গগৈ, আৰু আমাৰ নৱপ্ৰজন্মৰ মোৰ দাদা এজনে খুব ধুনীয়াকৈ এক্টিং কৰিছে। খুব কম সময়ৰ ভিতৰত আপোনালোকৰ মাজলৈ বুলি ভিডিঅ'টো আহি আছে, আৰু আশা ৰাখিছোঁ সকলোৱে খুব সুন্দৰভাৱে আঁকোৱালি ল'ব গীতটি, আৰু আপোনালোকৰ পৰা পৰামৰ্শসমূহ আগবঢ়াব বুলি আশা ৰাখিছোঁ। তাৰপিছত গুলজাৰ হুছেইন, জয় আই অসম, ধুনীয়া গীত, থেংক ইউ গুলজাৰ হুছেইন, সুন্দৰ গীত, থেংক ইউ। তাৰপিছতে কি কওঁ বাৰু, মুনমি কলিতা ইজ ৱাচিং, হেল্ল' মুনমি, কি খবৰ?
কথা পাতিম নে গীত গাম সকলোৰে লগত তাকে ভাবি আছোঁ। গীতটো গায়ে থাকোঁ, সেয়েহে ভাবিছিলোঁ সকলোৰে লগত কথা পাতিম, কিন্তু আমাৰ অকণমান ভিউৱাৰ্ছ কমি আছে। যি নহওক, যিহেতু সুজিতে গীত গোৱাৰ কাৰণে লাইভটোত আহিব দিছিলে, তো গীতকে গাব লাগিব। অকণমান ভিউৱাৰ্ছ লাহে লাহে বাঢ়িছে। আচলতে এইটো টাইমত হয়তো সকলোৱে ব্যস্ত থাকে, সেয়েহে অকণমান ভিউৱাৰ্ছ কমি আছে। যি নহওক, একো নাই। যিখিনি ভিউৱাৰ্ছ আছে সকলোৰে লগত কথা পাতিম বুলি আহিছোঁ। প্ৰিয়াম্বিকা বৰুৱা, হেল্ল' প্ৰিয়াম্বিকা। মুনমি কলিতা, হেল্ল' ডিয়াৰ, ভালে আছোঁ কিউটি, আহি পালা? হেল্ল' মুনমি, হয় আহি পালোঁ। কি কৰিছা তুমি? আহি পাই ডিৰেক্ট লাইভত আহিছোঁ। অকণমান টাইম প্ৰব্লেম হ'ল। মই 5টা বজাত লাইভ অহা কথা আছিলে, কিন্তু অকণমান দেৰি হৈ গ'ল। চৌধুৰী গুলজাৰ হুছেইন, নতুন বছৰৰ গীত এটা কোৱাচোন। হয়, তাকে নতুন পৰিকল্পনা, নতুন বছৰ, তাকে জনাম বুলি আহিছোঁ আপোনালোকৰ মাজত। খুব ধুনীয়া গীত এতিয়া আহি আছে, মোৰ ভাল লগা। স্পেচিয়েলি মই মেলোডিবোৰ বহুত ভাল পাওঁ আৰু গাবলৈ চেষ্টাও কৰোঁ। তাকে এটা খুব ধুনীয়া গীত আহি আছে। গোটেইখিনি ক'ম নে অকণ ছাছপেঞ্চত ৰাখোঁ ভাবি আছোঁ দেই। ঠিক আছে, যি নহওক কৈছোঁ। আপুনি খুব ধুনীয়াকৈ সুধিছে। প্ৰদীপ্তা গগৈ, আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। হয়, সকলোলৈ মোৰ ফালৰ পৰাও নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে নতুন বছৰ খুব সুন্দৰ হওক, খুব ধুনীয়াকৈ পাৰ হওক। নতুন পৰিকল্পনা বুলি ক'বলৈ গ'লে খুব ধুনীয়া গীত এটি আহি আছে, আৰু বিহু আহিছে, বিহু আহিব। এতিয়াতো নতুন পৰিকল্পনা বুলি ক'লে আপোনাৰ ও মোৰে ৰাধাৰ ভিডিঅ'টো আহি আছে, লগতে তুমি ক'বানে মোক বুলি খুব ধুনীয়া ৰোমেণ্টিক গীত এটি আহিছে। খুব কম সময়ৰ ভিতৰত আপোনালোকে শুনিবলৈ পাব। আৰু গীতটি খুব ধুনীয়াকৈ কথাৰে সজাইছে মোৰ মৰমৰ দাদা টুটু গাৰ্গ, আৰু গীত সুৰ কৰিছে মোৰ মৰমৰ ভাইটি কাজল কৃষ্ণ, আৰু খুব ধুনীয়াকৈ মিউজিকেৰে সজাইছে সকলোৰে মৰমৰ নিন্তু পাঠক। আৰু ক'বলৈ গৈছোঁ গীতটিত জড়িত হৈ থকা ব্যক্তি এজনৰ কথা। মুনমি কলিতা, বহি আছোঁ, বৰ হয়। মুনমি বৰ হৈ আছা? একো নাই, গান গাই থাকা, বৰ কমি যাব। গুলজাৰ হুছেইন বাইদেউৰ, আমি এতিয়া চৌদি আৰবৰ পৰা লাইভ চাই আছোঁ। ৱাও, থেংক ইউ। আপুনি ইমান দূৰৰ পৰা যে লাইভ চাই আছে আৰু খুব ধুনীয়াকৈ গীতবোৰ শুনিছে। ধুনীয়া গীত আপোনাৰ, থেংক ইউ। গাবলৈ চেষ্টা কৰিছোঁ, নাজানো কিমান ভালকৈ গাবলৈ পাৰিছোঁ, যি নহওক চেষ্টা কৰিছোঁ। আৰু তাকে ক'লোঁ নতুন প্ৰজেক্টৰ কথা, আৰু গীতটি খুব সোনকালে আপোনালোকৰ মাজলৈ আহিব। খুব আশাৰে গীতটিৰ কাম হাতত লোৱা হৈছে, আৰু গীতটি খুব ধুনীয়াকৈ
বা চিম্বা ফিল্মখনৰ টেৰেবিন ছংটো অলপ শুনাই দিয়া। চিম্বা ফিল্মৰ টেৰেবিন হয় গাবলৈ চেষ্টা কৰিছোঁ। तेरे बिन नहीं लगता दिल मेरा ढोलना, तेरे बिन नहीं लगता दिल मेरा ढोलना, जानिया मैलिया कोई चिख कभी दुख कभी तोड़ना, तेरे बिन नहीं लगता दिल मेरा ढोलना, तेरे बिन नहीं लगता दिल मेरा ढोलना। অকণমান গাইছোঁ। নীলিম জোনাক বা আপোনাৰ গান মই বহুত ভাল পাওঁ। অ' মোৰে ৰাধাটো থেংক ইউ নীলিম জোনাক। অ' মোৰে ৰাধা গীতটি গালোঁ। আৰু আব্দুল ছফিক চ' ছুপাৰ থেংক ইউ। দীক্ষানাথ তোমাৰ ভাল লগা গীত এটি গাই দিয়া নেকি বা। মোৰ ভাল লগা গীত গাম। তাৰ আগত শ্ৰী ৰাজুনাথ হাই মজা লাগিছে দেই তোমাক। থেংক ইউ ৰাজু। জান্তিৰাজ কাশ্যপ লাহে লাহে গানটো এবাৰ গোৱা, অলপ বেছিকৈ গাবা। বেছিকৈ গাব লাগিব ঠিক আছে। অকণমান গাবলৈ চেষ্টা কৰিছোঁ আৰু লাহে লাহে গীতটো মোৰ পাৰ্চনেলি খুব ফেভৰেট হয়। খুব ধুনীয়া কম্প'জিশ্যন, খুব ধুনীয়া গীত এটি। ঠিক আছে গাবলৈ যত্ন কৰিছোঁ। লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা, ময়ো আহি আজীৱন তাতে জিৰাম, বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা, চকুৰ মণিত দেখিবানিতেই প্ৰমাণ, সঁচুৱা মৰমৰে সাগৰৰে পাৰে পাৰে ধৰে ৰাচোন অবিৰাম, লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা, ময়ো আহি আজীৱন তাতে জিৰাম। আপোনাৰ ৰিকুৱেষ্টটো ৰাখিলোঁ। খুব ধুনীয়া গীত এটি গাবলৈ চেষ্টা কৰিলোঁ। আৰু হেমেন চনোৱাল হাই হেল্ল' হেমেন। নীলিম জোনাক বা আপোনাৰ মাতটো আৰু মুখখন দুইটাই ধুনীয়া। থেংক ইউ নীলিম জোনাক। খুব ধুনীয়াকৈ কমেণ্ট কৰিছা। তাৰপিছত কি গাম আৰু সকলোৰে অনুৰোধৰ গীতবোৰ গাব পালে নিশ্চয় ভাল লাগিব, কিন্তু ৰিকুৱেষ্ট কমকৈ আহি আছে, সেইটো কাৰণে মোৰ ভাল হৈছে। কষ্ট হোৱা নাই গাবলৈ। ধুনীয়া লাগিলে শুনি গানটো। থেংক ইউ হেমেন সোণোৱাল। জান্তিৰাজ কাশ্যপ থেংক ইউ ছ' মাছ। ইউ মষ্ট ৱেলকাম। দীপজ্যোতি দাস ধান মোৰ মিনতি গানটো এবাৰ গাব নেকি? নিশ্চয় চেষ্টা কৰিম অকণমান। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ মনত ৰব, মই নাথাকিলেও সাজৰ তৰাই মোৰে কথাকে কব, মই নাথাকিলেও সাজৰ তৰাই মোৰে কথাকে কব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।
জয়ন্ত হাজৰিকাদেৱৰ গীত ইমান সহজ নহয়, তথাপি অকণমান চেষ্টা কৰিলোঁ। আকৌ ৰিকুৱেষ্ট আহিছে জুবিন পাগল ত্ৰিদীপ নিউ বা মোৰ চেনেলটোৰ কথা এবাৰ কৈ দিবা। ঠিক আছে, কৈ দিম বাৰু। দীক্ষানাথ নজনাকৈ নুবুজাকৈ পৰিলোঁ তোমাৰ প্ৰেমতে গীতটি কোৱা। খুব ধুনীয়া গীত ৰিকুৱেষ্ট কৰিছা, থেংক ইউ। অকণমান গাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মোৰতো বহুত ডাঙৰ প্ৰব্লেম আছে। মানে গীতবোৰ গাওঁ যদিও লিৰিক্সবোৰ মনত নাথাকে, সেইটো কাৰণে সকলোৰে ওচৰত প্ৰথমতে ক্ষমা বিচাৰিছোঁ। যদি কিবা কথাৰ ভুল হয় তেতিয়াহ'লে যেন আপোনালোকে বেয়া নাপায়। ঠিক আছে, গাবলৈ লৈছোঁ। নজনাকে নুবুজাকে পৰিলোঁ তোমাৰে প্ৰেমতে, চোৱানা পৰিলোঁ তোমাৰে প্ৰেমতে, নভবাকে পগলা হৈ বিচাৰোঁ তোমাকে পাবলে, চোৱানা বিচাৰোঁ তোমাকে পাবলে, না 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 লা 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 লা, গুচি যাম দূৰণিলে তোমাকে নাপালে, নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে। ৰাহুল কাথাৰ বঢ়িয়া মাজনী, থেংক ইউ। জানতী ৰাজ কাশ্যপ নেচাওঁ তোমাক গোৱা। গাম, আপোনাৰ খুব ধুনীয়া গীত এটি ৰিকুৱেষ্ট কৰিছে, নিশ্চয় গাবলৈ চেষ্টা কৰিছোঁ। নেচাওঁ তোমাক এবাৰো নেচাপকাষ এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ, ভাবিবলে ভয় জানো সঁচা হয়, এই ভাৱনাত কলিজা কৰে সদৰ, হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি, হ'ব পাৰে এনে কথা মৰণে মোক চুমে যদি, নেচাওঁ তোমাক এবাৰো নেচাপকাষ এধানো। অকণমান গালোঁ তাক। দেৱাশিষ ৰয়, প্লিজ লোকগীত এটা গালে ভাল পাম। নিশ্চয় দেৱাশিষ ৰয়, মই অকণমান চেষ্টা কৰিম লোকগীত গাবলৈও। হৰ্ষ, ধুনীয়া লাগিল, থেংক ইউ হৰ্ষ। মামান লস্কৰ ছুপাৰ, থেংক ইউ মামান লস্কৰ। হাই, হেল্ল', কেমন আছো মামান লস্কৰ? আমি ভালো আছোঁ। ত্ৰিদীপ, মোৰ কিউট বাজনীৰ ভইচটো বহুত ধুনীয়া, থেংক ইউ ত্ৰিদীপ। এইবাৰ দীপলিনাৰ খুব ধুনীয়া গীত এটি ৰিকুৱেষ্ট আহিছে, গাবলৈ লৈছোঁ। চৈ দিয়া নামক আহিয়ে এবাৰ আপোন আপোন লাগিব, চাই ৰোৱা নামক কাষৰে পৰা কলিজা শীতল পৰিব, গধূলিকে তোমাৰেনো কবিতাবোৰ ভূপালী ৰাগ হৈ সৰিব, চৈ দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব। অকণমান গালোঁ আৰু দেৱাশিষ ৰয় লোকগীতৰ ৰিকুৱেষ্ট কৰিছিলে, অকণমান গাবলৈ লৈছোঁ। বাৰ মাসে তীৰ ফুল ফুটে, বাৰ মাসে তীৰ ফুল ফুটে, বছরে ফোটে হলাশই না যায় যমুনার জলে, তোমরা না যায়
নাযায় সহিরে অহিনা যমুনার জলে তোমার না যায় না যায় সহিরে অহিনা যমুনার জলে চৌধুৰী গুলজাৰ হুছেইন সকলোৰে এটা অনুৰোধ লাইভ শ্বেয়াৰ কৰিব কিয়নো আমাৰ নতুন প্ৰজন্মৰ মাজত হয় নিশ্চয় নতুন প্ৰজন্মৰে এজনী ছোৱালী মই আগবাঢ়ি আহিছোঁ আপোনালোকৰ মাজলৈ বুলি কেইটামান গীত লৈ সকলোৱে আঁকোৱালি ল'লে ভাল লাগিব বহুত আশাৰে আপোনালোকৰ মাজত আহিছোঁ খুব ভাল ভাল কাম কৰি যাম বুলি আশা ৰাখিছোঁ আপোনালোকৰ সহযোগ পালে আৰু তাকে মামন লস্কৰ ঘৰ ক'ত আছে মোৰ ঘৰ নলবাৰী গুলজাৰ হুছেইন বাইদেউৰ বহুত ধুনীয়া গীত থেংক ইউ গুলজাৰ পূজা শইকীয়া হাই কিমি বা কি খবৰ ভাল লাগিল দেখি তোমাক হেল্ল' পূজা মোৰ ভাল তোমাৰ ভালনে মোৰ ভাল লাগিলে লাইফটো যে ধুনীয়াকৈ চাই আছা তাৰ কাৰণে এইবাৰ কি গাম বাৰু তাকে ভাবি আছোঁ অকণমান কনফিউজন বা নতুন বছৰৰ পৰিবৰ হ'ল এদিন একেলগে পিকনিক খাব যাওঁ ব'লা ঠিক আছে টাইম মিলিলে যাম নিশ্চয় ধুন্তি দিহিংকীয়া বাইদেউ হয় মাছলৈ গৈছিলোঁতো অলপমান গাই দিয়া ঠিক আছে মাছলৈ গৈছোঁ গানটো গাবলৈ লৈছোঁ মাছলৈ গৈছিলোঁ এজনী নাপালোঁ ঘৰলৈ আহি মই খেতিতে ধৰিলোঁ এজনী ছোৱালী বহুত ভাল পাইছিলোঁ এটালৈ পলাই গ'ল এচুমা নাপালোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ নতুনকৈ জীৱনৰ পাতনি মেলিলোঁ মই অকণমান গালোঁ বিজু ৰাজবংশী গুড এফৰ্ট থেংক ইউ মিলে হো তুম হামকো ছংটো অলপ শুনাবা নিশ্চয় মোৰ খুব ভাল লগা গীতটি ৰিকুৱেষ্ট কৰিছা ভাল লাগিছে मिले हो तुम हमको बड़े नसीबों से चुराया है मैंने किस्मत की लकीरों से मिले हो तुम हमको बड़े नसीबों से चुराया है मैंने किस्मत की लकीरों से तेरी चाहतों में कितनी तड़पे हैं सावन भी कितने तुझे बिन बरसे हैं जिंदगी में मेरी सारी जो भी कमी थी तेरे आ जाने से अब नहीं रही सदा ही रहना तुम मेरे करीब हो के चुराया है मैंने किस्मत की लकीरों से मिले हो तुम हमको बड़े नसीबों से चुराया है मैंने किस्मत की लकीरों से অকণমান গাব চেষ্টা কৰিলোঁ মামন লস্কৰ গুড থেংক ইউ দুলাল বৰুৱা মজা থেংক ইউ দুলাল বৰুৱা সঞ্জয় কৌশিক শইকীয়া ভাল লাগিছে তোমাৰ কণ্ঠ থেংক ইউ ছ' মাছ সঞ্জয় কৌশিক শইকীয়া নাইদুল ইছলাম আপোনাৰ আৰু জুবিনদাৰ অ' মোৰে ৰাধা গাব লাগে অ' মোৰে ৰাধা গীতটো গালোঁ মামন লস্কৰ খুব ভাল লাগিছে থেংক ইউ ধন্তি দিহিংকীয়া বাইদেউ মই কেৰেলাৰ পৰা কৈছোঁ মজা লাগিছে গান শুনি থেংক ইউ ছ' মাছ আপুনি যে ইমান দূৰৰ পৰাও লাইভটো ইমান ধুনীয়াকৈ চাই আছে ভাল লাগিছে ৰাধা গীতটো আপোনালোকে শুনিছে আৰু যদিহে শুনা নাই সকলোৱে শুনিব
আনিফা বেগম, নাইচ, থেংক ইউ ছ' মাছ আনিফা বেগম। তাৰপিছতে লাইভটোৰ শেষলৈ আহিছোঁ আৰু পুনৰবাৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ লাইভটো উপভোগ কৰি আছে। আৰু বেছি দীঘলীয়া নকৰোঁ, শেষত এটি গীত গাম, তাৰপিছত লাইভৰ পৰা বিদায় মাগিম। লক্ষীন্দ্ৰ শইকীয়া, ধুনীয়া ছোৱালী, ধুনীয়া বিহু গান এটা গোৱা। থেংক ইউ লক্ষীন্দ্ৰ দা। অকণমান গাবলৈ চেষ্টা কৰিম। বিহু বিহু আহি আছে, মাঘ বিহু ন, তাকে বিহু গাবই লাগিব। বিহু নোহোৱাকৈ কোনো এটা অনুষ্ঠানেই সম্পূৰ্ণ নহয়। আৰু যিহেতু লাইভত আহিছোঁ, বিহু নিশ্চয় গাম। জানৈ আকাশখন ধুনীয়া, জানৈ তৰাৰে জিলিকা, জানৈ মনৰে সৰগত, জানৈ তুমি মোৰ মেনকা, জান দূৰণিতে, জান তুমি থাকা, জান সপোনত হয়, জান আমাৰ দেখা, জানৈ, জানৈ। লক্ষীন্দ্ৰ দাৰ ৰিকুৱেষ্ট ৰাখিলোঁ। এইবাৰ আহিছে মাইদুল ইছলাম, ৰাধাটো গাই দিয়ক না। ৰাধা গীতটি গালোঁ, তথাপিও বহুত কিবা ৰিকুৱেষ্ট আহিছে। ঠিক আছে, ৰাধা গীতটি গাম। শ্ৰীদীপে ৰিকুৱেষ্ট কৰিছে জুবিনদাৰ ফুলে সোণাৰু হালধীয়া চংটো এবাৰ শুনাবা, নিশ্চয় গাম। তাৰপিছত মামা লস্কৰ, প্লিজ একটা বেংগলী চং গাব, চেষ্টা কৰিম। ৰোহন দত্তা, নাইচ চং, থেংক ইউ। লক্ষীন্দ্ৰ শইকীয়া, বিহু লাগে আমাক অনুগ্ৰহ কৰি। বিহু অকণমান গালোঁ আপোনাৰ বাবে। আৰাধনা বৰা, নামটো কি তোমাৰ? হয়, মোৰ নাম কিমি বৈশ্য। আজি অসমীয়া নৱপ্ৰজন্মৰ পেজটোত দ্বিতীয়বাৰৰ বাবে লাইভ আহিছোঁ, হয়তো সেয়েহে সকলোৱে নামটো গম পোৱা নাই। যি নহওক, সকলোৱে খুব ধুনীয়াকৈ ৰিকুৱেষ্ট কৰিছে। আৰু ৰাধা, মোৰে ৰাধা, মোৰে কান্ধা, তুমি মোৰে ৰাধা, মই হ'ম তোমাৰ কান্ধা, ৰচিম আমি দুয়ো মিলি বৃন্দাবনতে ৰাসলীলা, ৰচিম আমি দুয়ো মিলি বৃন্দাবনতে ৰাসলীলা, বাঁহীটি মোৰ দুহাতে লৈ বজামে এটি মিঠা সুৰ, তোমাৰ বাঁহীৰ সুৰতে মই বিচাৰি ল'ম মৰমবোৰ, আমাৰ প্ৰেমৰ সাক্ষী হ'ব জোনবেলি আৰু তৰা, লুকাই লুকাই চাই হাঁহি ৰ'ব সদূৰণিৰ পৰা, মোৰে ৰাধা, মই হ'ম তোমাৰ কান্ধা, ৰচিম আমি দুয়ো মিলি বৃন্দাবনতে ৰাসলীলা। গানটো সকলোৰে বাবে পুনৰবাৰ গালোঁ। আৰু লক্ষীন্দ্ৰ দা আৰু মাইদুল ইছলাম দুয়োজনে বিহু গীতৰ ৰিকুৱেষ্ট কৰিছে। ফুলে সোণাৰু হালধীয়া, ঠিক আছে, অকণমান গাইছোঁ। ফুলে সোণাৰু হালধীয়া, হালধীয়া, চিঙিলং লাগি যায়, হোলা নাচি তৰা ধুনীয়া, মৰম লগা, ধৰিলং লাগি যায়, বগাব নোৱাৰো গছত সোণামুৱা, তললৈ যাওঁ লাগি যায়, কিমান থাকিম পিতাদেৰ ঘৰত সোণামুৱা, তলৈ যাওঁ লাগি যায়, তোমাক নেপাং লাগিলে, ভাবিলে মৰিলং লাগি যায়, মৰিলং লাগি যায়, মৰিলং লাগি
হাফিজাৰ হুছেইন, সঁচাকৈ বাইদেউৰ বহুত ধুনীয়া লাগিছে আপোনাৰ গীতটি। কিয়নো আজি 2 বছৰমান পিছত এনেদৰে অসমীয়া লাইভ দেখি বহুত ভাল লাগিছে। আপোনাক আমি নৱপ্ৰজন্মৰ মাজত এনে এটা গীত বহুত ধুনীয়া লাগিছে। থেংক ইউ লক্ষীন্দ্ৰ দা, থেংক ইউ ছ' মাছ। তোমাৰ নতুন পৰিকল্পনা, হয় নিশ্চয় লক্ষীন্দ্ৰ দা জনাবলৈ কৈছোঁ। নতুন পৰিকল্পনা খুব ধুনীয়া, খুব ভাল লগা, খুব ধুনীয়া ৰোমেণ্টিক মেলোডি ছং এটা আহি আছে। আৰু গীতটি খুব ধুনীয়াকৈ কথাৰে সজাইছে আমাৰ নলবাৰীৰ মোৰ মৰমৰ দাদা টুটু গাৰ্গ, সুৰ কৰিছে মোৰ মৰমৰ ভাইটি কাজল কৃষ্ণ, আৰু গীতটিত মিউজিক কৰিছে সকলোৱে মৰমৰ নিন্তু পাঠক। আৰু গীতটি খুব ধুনীয়াকৈ জান্তিৰাজে প্ৰডাকশ্যন জান্তিৰাজৰ ফালৰ পৰা প্ৰডিউচ কৰা হৈছে। খুব ধুনীয়া গীত এটি, তেখেতে খুব ধুনীয়াকৈ কামখিনি আগবঢ়াই লৈ গৈছে। আৰু ময়ো খুব আশাৰে সকলোলৈ বুলি গীতটি লৈ আহিছোঁ, আৰু কিছুদিনৰ পিছত আপোনালোকে গীতটি শুনিবলৈ পাব। লগতে সকলোৰে দিহা পৰামৰ্শবিলাক বিচাৰিছোঁ। সকলোৱে যদি সহযোগ কৰে, সকলোৰে আশীৰ্বাদ লগত থাকে, তেতিয়াহ'লে হয়তো গীতবোৰ সঁচাকৈ সুন্দৰ হৈ উঠিব আৰু কষ্টটো সফল হ'ব। গীতটোৰ টাইটেল হৈছে তুমি ক'বানে মোক। অকণমান গাই শুনাইছোঁ। তুমি ক'বানে মোক এবাৰ ভাল পাওঁ বুলি, বিচাৰোঁ তোমাকে মই বুকু ভৰি। তুমি ক'বানে মোক এবাৰ ভাল পাওঁ বুলি, বিচাৰোঁ তোমাকে মই বুকু ভৰি। সাজিলোঁ তোমালে আকাশ এখনি, তাতে আহি হোৱা তুমি তৰা এটি। তুমি বাৰু মোৰ হ'বানে এবাৰ কোৱাহি, লা 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 লা। এইটোৱে আছিলে নতুনকৈ আহিবলগীয়া গীত। গীতটি খুব ধুনীয়াকৈ জান্তিৰাজ প্ৰডাকশ্যনৰ পৰা প্ৰেজেণ্ট কৰা হৈছে। আৰু গীতটিৰ কথা সুৰ খুবেই ধুনীয়া, নিশ্চয় আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। আৰু ময়ো মোৰ ফালৰ পৰা ভালদৰে কামটো কৰিবলৈ চেষ্টা কৰিছোঁ। তোমাৰ কনচাৰ্ট বহুত ধুনীয়া, থেংক ইউ লক্ষীন্দ্ৰ দা। আৰু মহম্মদ হুছেইন 2019 নতুন বছৰ নতুন গানৰ ক'বা। হয় নিশ্চয় জনালোঁ, আপোনালোকক অকণমান শুনায়ো দিলোঁ। শচীন মুন্না দলে, ভাল লাগিছে, থেংক ইউ ছ' মাছ। নীলিম জোনাকবা, আপুনিও ৰাধাৰ নিচিনাকৈ ধুনীয়া। থেংক ইউ নীলিম। দুলাল লস্কৰ, হেল্ল' হাই। লক্ষীন্দ্ৰ শইকীয়া, বহুত বেছি ভাল লাগিল অনুৰোধ ৰক্ষা কৰাৰ বাবে, আৰু ধুনীয়া ধুনীয়া গান আমাক উপহাৰ দি যাবা, সদায় সুখী হোৱা আৰু আগুৱাই যাত। থেংক ইউ ছ' মাছ লক্ষীন্দ্ৰ দা। নিশ্চয় চেষ্টা কৰিম ভাল ভাল কাম কৰি যাবলৈ। আপোনালোকে আশীৰ্বাদ মৰম চেনেহ লগত থাকিলে হয়তো কামবোৰ সফল হৈ উঠিব। দুলাল লস্কৰ, লাভলি, থেংক ইউ। ধুন্তি দিহিংগীয়া, মজা চং, বাই বাইদেউ। আৰু কেতিয়াবা লগ পাম, নিশ্চয় লগ পাম। আৰু এটা বেংগলী গীতৰ ৰিকুৱেষ্ট আহিছিলে, অকণমান গাবলৈ চেষ্টা কৰিম। মন মানে না মানে না, মন মানে না মানে না, মন মানে না মানে না, মন মানে না, মন মানে না মানে না, মন মানে না মানে না, মন মানে না মানে না, মন মানে না। প্রেমেরই নীল ইশারাতে এলোমেলো
চেষ্টা কৰিলোঁ অকণমান। আৰু দুলাল লস্কৰ, হেল্ল', লক্ষীন্দ্ৰ শইকীয়া, তুমি ক'বানে গানটো শুভমুক্তি কেতিয়া হ'ব? ভাল গান এটা অসমৰ ৰাইজে পাব। এইটো গীত হয়তো বিহুৰ পিছত ওলাব, মাঘ বিহুৰ পিছত, জানুৱাৰী মাহত লাষ্টৰ ফালে ৰিলিজ কৰিম বুলি ভাবিছোঁ, সকলোবোৰ ঠিক থাকে যদি। তাকে আশা ৰাখিছোঁ গীতটো লৈ। আৰু আজি লাইভ অহাৰ বিশেষ কাৰণটো সেইটোৱে আছিলে, নতুন পৰিকল্পনা, নতুন বছৰ, সেইখিনি ক'লোঁ, জনালোঁ আপোনালোকক। আৰু নতুন কাম কৰি যাম বুলি আগবাঢ়িছোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ, শুভকামনা বিচাৰিছোঁ। আৰু ইয়াৰ লগতে কৈছোঁ, আগন্তুক 2019 বৰ্ষটো যেন সকলোৰে বাবে খুব সুন্দৰ, ভাল লগা বছৰ এটা হৈ পৰক সকলোৰে কাৰণে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে ভাল কৰক, সকলোৱে নতুন বছৰটো খুব সুন্দৰভাৱে উদযাপন কৰক, তাকে কামনা কৰিছোঁ। আৰু আজি লাইভৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।